हाय फ्रेंड्स इतिया आमी गई आसो पूजा चाबले कत कत जाम आपनालोকক देखुवाई दिम चाइ থাকিব एया दीपज्योति दादा आमार लगत पूजा चाब जाब आमार आइताक केनेकुवा लागिसे ভাল লাগিছে ने इता आइताक अलमान मेकआप करि दिम घरर पुरा उलालो आरो इता गई आसो आरो इटु कॉलोनीर पूजा आरो एया विष्णुपुरर पूजा किमान भीड़ एफाले इमान डांगर ओ माय गॉड इतने तले मानु हरि बहुत धुनिया बनाइছে कोरोनार विशेष आकर्षण এই মণ্ডপটো ৰাইজক সজাগ কৰিছে যে ভ্যাকচিন ল'ব লাগে আৰু আপোনালোকেও ভ্যাকচিন লওক হাত সেনিটাইজ কৰক আৰু মাস্ক পৰিধান কৰিব নামি কিনে দেখুৱা নহল ভিৰৰ কাৰণে আৰু ইয়াতে ওচৰত কোনো পাৰ্কিং প্লেসও নাই সেইকাৰণে আমি সিধাই গৈ আছো আৰু কেইবাটাও পূজা দেখা পাব আৰু যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া পাইছো কুমাৰপাৰা আৰু এতিয়া ভৰলু পাম ডিস্কো আৰু ট্ৰেন আহিব এতিয়া গেট বন্ধ কৰি দিছে আমি অলপমান দেৰি ৰখিব লাগিব ট্ৰেন আহিব হেতু কাৰণে আমি অলপমান ওয়েট কৰিব লাগিব ইয়াতে আৰু বহুত দেৰি ৰখাৰ পিছত আহিলে ট্ৰেনখনত দেৰি হৈ গ'ল পূজা চাই আছিল কি জানে बाय बाय ट्रेन आरो ट्रेनक बाय बाय दी आमियो जाओ खुलक खुलक चलो बाय बाय ट्रेन बाय बाय आरो भरलु पाई गलु एया लताहिल या भीतर पूजा आरो मानु चाव चाव गोटे फिल्डखने एकेबारे भर्ती हो गई आरो एफाले आमी भीड़त फाँसी आसो रास्ताটো সৰু হয় কাৰণে এফালে মানুহৰ ভিৰ এফালে গাড়ী ইয়াতে পাৰ্কিংৰ একো প্লেসও নাই ইয়াবে নৰখো ইয়া চাও এইটো মণ্ডপটো এখন ফুলৰ দাম মানুহ বহুত হয় কেমেৰাত ভালদৰে আহা নাই Yes, how?
মেলাৰ নিচিনা ভিৰ হৈছে। এতিয়া আমি চাব গৈ আছোঁ মালিগাঁও কালীবৰী পূজা মণ্ডপ। খুব সুন্দৰকৈ সজাইছে। মন্দিরের ভেতরে কেউ খাবেন না, তাহলে বাইরে এখানে মন্দিরে হতে খাবেন না। অন্যান্য বছরের মতো এবারও মালিগাঁও কালীবাড়ি উন্নয়ন কল্পে একটি লাকি কুপন দেওয়ার ব্যবস্থা করা হয়েছে। মাত্র একটি আৰু এতিয়া প্ৰসাদ ল'ব গৈ আছোঁ, লাইনত আছোঁ। প্ৰসাদ ল'লোঁ আৰু এতিয়া চালোঁ, চাই কিনে এতিয়া গৈ আছোঁ। আমি এতিয়া সোমাইছোঁ মালিগাঁও গৌশালাত। এয়া বেলুন আৰু এয়া গড়চুকৰ পূজা। এইফালেদি গাড়ী আহিবই দিয়া নাই ভিৰৰ কাৰণে। আৰু এতিয়া আমি লখৰা হৈ সোমাই আহিলোঁ। এতিয়া লখৰা পাৰ হৈ দক্ষিণ গাঁও হৈ সোমাই আহিছোঁ। এইটো পাৱাৰ হাউচৰ পূজা মণ্ডপ। আৰু এইটো 33 কোটি মন্দিৰ। আৰু এয়া 4AP বেডলেণ্ড। কালি ইয়াতে ফিল্ম দেখাই আছিলে, আজি গান দেখুৱাই আছে। আৰু কালিতছে বেছি আজি মানুহ হৈছে, এয়া চাওক। আৰু সেইফালে গোটেই দোকান। এয়া উডাল বাকৰাৰ পূজা। এইটো মণ্ডপ। আৰু এইখন আজি বহুত পূজা চালোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ।